নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৰে ভাল, নিশ্চয় মোৰো ভাল। জন্মাষ্টমী বুলি পায়স অকণ প্ৰায়ে বনোৱা যায়। ভাবিলোঁ আজি সেই পায়সৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মই পোনপ্ৰথমতে জহা চাউল অকণমান পানীত ঘণ্টামান তিয়াই থৈ দিছোঁ। জহা চাউলখিনি পানীত যদি অকণমান টাইম আপোনালোকে ভিজাই থৈ দিয়ে তেতিয়াহ'লে পায়সখিনি আপোনালোকৰ একেবাৰে কম সময়তে হৈ যায়। আৰু ড্ৰাই ফ্ৰুটছৰ বাবে মই কাজু, আলমণ্ড আৰু খিচমিচ লৈছোঁ। আপোনালোকৰ তাত যি ড্ৰাই ফ্ৰুটছ থাকে তেনেদৰে আপোনালোকৰ ল'লেই হৈ যাব, আৰু নাথাকিলেও কোনো কথা নাই। এতিয়া মই কেৰাহী এখনত অকণমান ঘি দি লৈছোঁ, আৰু ঘিত মই অকণমান ড্ৰাই ফ্ৰুটছবিলাক ভালদৰে মই অকণমান ভাজি ল'ম অকণমান সময়। পায়স ৰেচিপিটো প্ৰায় সকলোৱে জানে, সেইটো আৰু কিনো ক'ম। তথাপিতো মই কেনেকৈ বনাওঁ বা কেনেদৰে বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টি ভাল পালে লাইক, ছাবস্ক্ৰাইব কৰিব। এতিয়া মোৰ ড্ৰাই ফ্ৰুটছখিনি ভজা হৈ গ'ল। ভজা হোৱাৰ পিছত মই 1 লিটাৰত অকণমান কম গাখীৰ ইয়াত লৈ লৈছোঁ। মই চাউল হিচাপত গাখীৰখিনি লৈ লৈছোঁ। চাউল যিহেতু মই দুমুঠি লৈছোঁ। এতিয়া মই অকণমান গাখীৰখিনি গৰম হোৱাতে অকণমান গাখীৰ মই বাতি এটাত লৈ লৈছোঁ। তাত অকণমান কেশৰ দিম। আপোনালোকে নিদিলেও কোনো কথা নাই, মই অকণমান কেশৰ কালাৰৰ বাবে দিছোঁ। মোৰ হাতত যিহেতু আছিল সেইকাৰণে মই দিছোঁ, নাথাকিলে ময়ো নিদিওঁ। এতিয়া গাখীৰখিনি ভালদৰে গৰম হৈছে। এতিয়া মই গেছটো কমাই দিম। এতিয়া চাউলখিনি মই অকণমান অকণমানকৈ ইয়াত দি দিম। জুইটো কমাই থ'ম, যিহেতু তলত লাগি ধৰিব পাৰে, সেইকাৰণে বাৰে বাৰে চাউলখিনি আপোনালোকে লাৰি থাকিব। আৰু এতিয়া ভাল এটা গোন্ধ ওলাবৰ বাবে তেজপাত দুখিলা দি লৈছোঁ। দেখিছে মোৰ প্ৰায় চাউলখিনি সিজিছে। যিহেতু মই ভিজাই থৈ দিছিলোঁ সেইকাৰণে মোৰ সোনকালকৈ চাউলখিনি সিজিছে। আৰু এতিয়া মই চাউলখিনি 60% হৈ যোৱাৰ পিছত মই এতিয়া ড্ৰাই ফ্ৰুটছখিনি দি লৈছোঁ ইয়াত। চেনি মই নিদিওঁ এতিয়া, চেনি মই একেবাৰে হোৱাৰ আগে দিম। চেনি শেষত দিলে পায়সখিনি খাবলৈ ভাল হয়। আজি মই পায়সত চেনি ব্যৱহাৰ কৰা নাই, আৰু মই আজি কনডেন্স মিল্ক ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ তাত নাথাকিলে পৰিমাণ অনুযায়ী চেনি ব্যৱহাৰ কৰিব। কনডেন্স মিল্কটো দিলে পায়সখিনি খাবলৈ বিৰাটেই সোৱাদ হয়, সেইবাবে মই আজি কনডেন্স মিল্ক ব্যৱহাৰ কৰিলোঁ। এতিয়া মই ভালদৰে লৰাই দিম। পায়সখিনি হৈছে 90% মান। এতিয়া মই অকণমান ইলাইচি খুন্দি দিম ইয়াত। ভাল এটা গোন্ধ ওলাব ইলাইচি। মিঠাইবোৰত ইলাইচি দিলে ভালেই লাগে যথেষ্ট। এয়া দেখিছে কি ধুনীয়া হৈছে মোৰ পায়সখিনি। আপোনালোকে পূজাত, কৃষ্ণ জন্মাষ্টমী বা গণেশ চতুৰ্দশীৰ বাবে এই ৰেচিপিটো আপোনালোকে এবাৰ বনাই চাব পাৰে। ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনালোঁ। এতিয়া মই জুইটো নুমাই দিম। 5 মিনিটৰ বাবে ঢাকনিখন মই এনেদৰে দি দিম। এতিয়া মোৰ পায়স ৰেডি। আপোনালোকে ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই, আকৌ লগ পাম।